সায়েন্স আৰু ইনোভেশ্যন ভাল পোৱাসকলৰ বাবে লৈ আহিছোঁ আজিৰ এই ভিডিঅ'টি। এই ভিডিঅ'টিত আপোনালোকক জনাম গুজৰাট ছায়েন্স চিটিৰ বিষয়ে। গুজৰাট ছায়েন্স চিটি আহমেদাবাদত আছে, এ হাব ফৰ এনকাৰেজিং ইনোভেশ্যন। ইয়াত কি উপলব্ধ, কি পাব, সবিশেষ তথ্য এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাম। একুৱেটিক গেলাৰী 188 প্ৰজাতিৰ 11,600তকৈও অধিক জলীয় জীৱ দেখা পাব। সামুদ্ৰিক যি ক্ষেত্ৰ আছে, এই সামুদ্ৰিক ক্ষেত্ৰত যি প্ৰজাতিৰ জলীয় জীৱ পায় সকলোখিনি ইয়াতে আপোনালোকে দেখিবলৈ পাব। ইণ্ডিয়ান জন, আফ্ৰিকান জন, আমেৰিকান জন, বিভিন্ন প্ৰজাতিৰ সামুদ্ৰিক জীৱবিলাক দেখা পাব। হয়তো আপুনি যদি তলেৰে যায়, ডুবাইত আছে এনেকুৱা, যদি আপুনি তলেৰে গৈ থাকে ওপৰেৰে আপোনাৰ মাছবিলাক গৈ আছে, এনেকুৱা ধৰণৰ দেখা পাব। কিমান মজা লাগিব। কেতিয়াবা গুজৰাট গ'লে আমি নিশ্চয় চাবলৈ পাম। আৰু যদি সৰু ল'ৰা ছোৱালীখিনি আছে তেওঁলোকেতো চালে বহুতেই ভাল পাব। ইয়াৰ পিছত তাত কি পাব জানেনে? 5D থিয়েটাৰ। 5D থিয়েটাৰটো জানে কেনেকুৱা 5D থিয়েটাৰৰ মজা ল'ব পাৰিব। লগতে ৰবটিক গেলেৰী আছে। ৰবটিক গেলেৰীত অত্যাধুনিক ৰবটিক মেকানিজিম তাত সংলগ্ন কৰা হৈছে, য'ত নেকি মেডিচিন, এগ্ৰিকালচাৰ, স্পেচ সকলোখিনি কেনেকৈ কাম কৰে গোটেইখিনি পাব। আনকি আপুনি তাতে যদি চাহ খাব যায় বা কিবা খাব যায়, তেনেহ'লে আপোনাক ৰবটে খানা দিবলৈ আহিব। কিমান ভাল লাগিব নহয়নে? লগতে তাত নেচাৰেল পাৰ্ক আছে। আৰু যদিহে আপুনি সবিশেষ তথ্য জানিব বিচাৰিছে, তেনেহ'লে গুজৰাট ছায়েন্স চিটি বুলি যদি গুগলত চাৰ্চ কৰে তেনেহ'লে ডিটেইলছ পাব। আৰু গুজৰাট ছায়েন্স চিটি বুলি এটা এপ আছে, যি এপ এটা গাইডৰ কাম কৰে। গুজৰাট ছায়েন্স চিটি এপটোৱে এটা গাইডৰ কাম কৰে। গতিকে আপোনালোকে গুজৰাট ছায়েন্স চিটি এপটো ডাউনলোড কৰি ল'ব পাৰে। আৰু নিশ্চয় আপোনালোকে গুগলতো চাৰ্চ কৰি চাব পাৰে গুজৰাট ছায়েন্স চিটিৰ বিষয়ে। আজিৰ ভিডিঅ'টো নিশ্চয় ভাল পালে, যদি ভাল পাইছে এটা লাইক কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।